এজনক লগ দেই এজনক ললে ভাল বাদ কি কব এতিয়া মই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও ৰাইজৰ মত মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱা স্বাৰ্থত অমৰ সিং টিছু ডাঙৰীয়াক তেখেতক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰদান কৰাৰ কাৰণে মই কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু লগতে ভাৰতীয় জনতা পাৰ্টি জে.পি. নাড্ডাৰ পৰা আৰম্ভ কৰি অমিত শ্বাহ ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগতে ভূপেশ কলিতা ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইলেকশ্যন কমিটি যিমানখিনি আছে নিৰ্বাচনৰ কমিটি তেখেতসকলক মই আন্তৰিক ধন্যবাদ দিছোঁ কাৰ্বি আংলং আৰু ডিমা হাছাও বহুতো সমস্যা আছে সেই গোটেইখিনি সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত আগন্তুক লোকসভা নিৰ্বাচনত সকলো জাতি জনগোষ্ঠীত সকলো ভাষা ভাষী ধৰ্মাৱলম্বীকে নৰেন্দ্ৰ মোদীৰ তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী বনোৱা স্বাৰ্থত যাতে বিপুল ভোটত যাতে জয়যুক্ত কৰে তাৰ কাৰণে মই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও ৰাইজক মই অনুৰোধ কৰিছোঁ স্যাৰ হেৰি টিকট বঞ্চিত কিবা তেনেকুৱা বিক্ষোভ হ'ব নেকি নাই একো নাই হ'ব পাৰে নেকি একো নাই এইটোতো যিটো নেকি আমাৰ এছেছমেণ্টৰ ৰিপৰ্ট আৰু ভাৰতীয় জনতা পাৰ্টি এইটো কেন্দ্ৰৰ যিটো সিদ্ধান্ত ল'ব সেইটো সকলোৱে মানে
আমি সকলো সময়ত এই কাৰ্বি আংলঙত অট'নমাছ কাউন্সিল লগতে সমগ্ৰ কাৰ্বি আংলঙৰ কাম কাজত আমি একেলগত কাম কৰোঁ গতিকে এখেতক এতিয়া সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্ৰীয়ভাৱে কাম কাজ কৰিবলৈ কাৰণে দলে এখেতক যি বাচিলে মই দলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডক্টৰ তুৰাম ৰংহাঙকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক যি মৰম আমাক দিলে মই এখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে এখেতে কেন্দ্ৰীয়ভাৱে আমাৰ কাৰ্বি আংলং ডিমা হাছাওৰ যিবোৰ ৰাজনৈতিক দীৰ্ঘদিনীয়া যি ৰাজনৈতিক সমস্যা আছে সেই সমস্যাবোৰ এখেতে পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব পাৰিব আৰু এখেতৰ সময়ত যাতে সেই সমস্যাবিলাক সমাধান হোৱাটো আমি কামনা কৰিছোঁ এখেতৰ নেতৃত্বত যাতে সমাধান হৈ আহে আমাৰ কাৰ্বি আংলঙৰ দীঘলীয়া সমস্যা যি ৰাজনৈতিক সমস্যা ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A আদি কৰি যিমানখিনি MOU MOS যিমানখিনি চুক্তি হৈছে দফাই দফাই ৰূপায়ণৰ কাৰণে এখেতে তাত জোৰদাৰকৈ কাম কাজ কৰিব দিন ৰাত একেকাৰ কৰি কষ্ট কৰি কাম কাজ কৰিব আমি কাৰ্বি আংলং ৰাইজ আমি আশাবাদী কাৰণ মই এখেতৰ লগত যোৱা 4-5 বছৰ একেলগত কাম কৰিছোঁ গতিকে এখেতৰ কাম কৰাৰ যি পদ্ধতিবিলাক মই বহুত ভাল পাওঁ সেইকাৰণে মই এখেতৰ যিটো এখেতৰ যোগেদি কাৰ্বি আংলঙৰ উন্নতি হোৱা বা কাৰ্বি আংলঙৰ সমস্যা সমাধানৰ হোৱাটো মই কামনা কৰিছোঁ আগৰজনৰ কাম কাজত সন্তুষ্ট নহয় নেকি সন্তুষ্ট নহয় বুলি নহয় এখেতেও চেষ্টা কৰিছে এখেতেও কাৰ্বি আংলং সমস্যাৰ কথা তাত উত্থাপন কৰিছে আমি এখেতকো তেনেধৰণে আমি ক'ব বিচৰা নাই কিন্তু নতুন এজনক দলে যিটো বাচিছে তাত আমি পূৰ্ণ সমৰ্থন জনাইছোঁ এখেতেও আমাৰ বৰ্তমান যিজন কেণ্ডিডেট অমৰ সিং টিছক এখেতে আজি দিনতো ফোন কৰিছিলে যে এখেতে সোনকালে আহি এখেতে 1 নম্বৰ প্ৰপ'জাৰ হ'ব গতিকে তাত আমালোকৰ দ্বিমত নাই এখেতে অন্তৰৰ পৰা বৰ্তমান আমাৰ যি কেণ্ডিডেট অমৰ সিং টিছক অন্তৰৰ পৰা এখেতেও সমৰ্থন কৰিব আৰু তাত আমাৰ মাজত দ্বিমত নাই আৰু কেন্দ্ৰীয়ভাৱে যিটো নিৰ্বাচিত কৰিছে যি মনোনীত কৰিছে তাত আৰু বিজেপি এটা বহল এটা পাৰ্টি সমগ্ৰ বিশ্বতো বোলে কৈ আছে আটাইতকৈ বোলে ডাঙৰ পাৰ্টি গতিকে এই ক্ষেত্ৰত আৰু আমি 1-2জন মই সদায় মই পালে ভাল ই পালে ভাল তেনেকুৱা ভাৱনাটো প্ৰত্যেকৰ থাকে কিন্তু তেওঁলোকৰ চোৱা চিতা অথনি এখেতে কেণ্ডিডেটজনেই ক'লে যে এইবোৰ 4-5 স্তৰ তেনেকুৱা আছে পৰ্যবেক্ষণ কৰা এই পৰ্যবেক্ষণৰ ৰিপৰ্ট ওপৰত ভিত্তি কৰি পেলাই দলে কেণ্ডিডেট চাৰ্টটো হেৰি কৰে বোলে ফাইনেলাইজ কৰে গতিকে তাত আমাৰ কোনো দ্বিমত নাই আৰু মই ভাবিছোঁ আমাৰ যিজন আগত কেণ্ডিডেট হৰেণ সিং বে এখেতেও বেয়া নাপায় এখেতেও আজি ফোন কৰিছে আমাৰ কেণ্ডিডেটৰ লগত সম্পূৰ্ণ সমৰ্থন দিব গতিকে দলে হৰেণ সিং বেক কোনখিনি ক'ত কাম কৰিব লাগে দলে আকৌ বিবেচনা কৰিব এখেতকো নিয়োজিত কৰিব তাত কোনো সন্দেহ নাই ধন্যবাদ কিছুমান পূৰ্বে আপোনাৰ নাম ঘোষণা হৈছে কেনেকুৱা অনুভৱটো কেনেকুৱা কি ক'ব প্ৰথম মোৰ ফালৰ পৰা মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল অনাৰেবল CM ছাৰ ডক্টৰ তুৰাম ৰংহাং আৰু তেখেত চেষ্টাত মই এইখিনি হৈছোঁ আৰু আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টি প্ৰেছিডেণ্ট ভৱেশ কলিতা দেৱ আৰু লগতে আমাৰ কেন্দ্ৰ JP নাড্ডা অমিত শ্বাহ আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ আৰু আমাৰ গোটেই গ্ৰাছৰুট আমাৰ কাৰ্যকৰ্তা তাৰপিছত আমাৰ মোক এইখিনি সুবিধা যে দিলে ৰাইজ যে মই মাত্ৰ ডিষ্ট্ৰিক্টত নহয় ষ্টেটত তাৰপিছতে চেণ্ট্ৰেলত যিখিনি গভমেণ্ট নৰেন্দ্ৰ মোদী গভমেণ্টে হ'ব এইবাৰো তাৰ মই পাৰ্টিচিপেট কৰিব পাৰিব এজ এ MP হিচাপ আৰু যিখিনি আমাৰ কাৰ্বি আংলং তথা অসম তথা ইণ্ডিয়া যিমানখিনি
সমস্যা আছে তাত নৰেন্দ্ৰ মোদী আমাৰ মেইন টাৰ্গেটটো হৈছে 400+। আৰু জিকি অহাৰ পিছত যিখিনি আমাৰ ইয়াত 3টা জিলা তথা 2টা অট'নমাছ কাউন্সিল, কাৰ্বি আংলং অট'নমাছ কাউন্সিল তথা আমাৰ ডিমা হাছাও অট'নমাছ কাউন্সিল যিমানখিনি সমস্যা আছে এই সমস্যা চেণ্ট্ৰেললৈ যিখিনি কংকৰেণ্ট লিষ্টত আছে তাত মই সমস্যাবোৰ পাৰ্লিমেণ্টত মই লৈ যাম। নিৰ্বাচনী যুঁজখন কেনেকুৱা আশাবাদী? আশাবাদী মানে আমি বিপুল ভোটত আমি জিকি আহিম। এনেতো MP হিচাপ আমাৰ টাৰ্গেট হৈছে 400+। তাৰপিছত আমি আশাবাদী এবাৰ ভোট 4 লাখ প্লাছ হ'ব। তাৰমানে ছাৰ এইবাৰ ভোটৰ ৰেকৰ্ড তো ৰেকৰ্ড এনেতো আমাৰ নিউ ভোটাৰ বহুতখিনি এণ্ট্ৰি হৈছে, নিউ ভোটাৰ্ছো বহুতখিনি এণ্ট্ৰি হৈছে আৰু ভোটাৰ্ছ বহুতখিনি ইনক্ৰিজ হৈছে। তাত সেইটো হিচাপ বেছিহে হ'ব লাগে, আগতকৈ ৰেকৰ্ডটো অলপমান বেছি হ'ব লাগে। কিন্তু কাৰণ দেখা গৈছে যে MP টিকেটৰ কাৰণে বহুতে দিল্লী দৌৰিছে, কিন্তু আপোনাক দেখা গৈছে ডিফুতে আপুনি ঘূৰি আছে। কোনো ধৰণৰ তেনেকুৱা পৰিকল্পনা আগত নাছিল নেকি? BJP দলটো হৈছে আমাৰ ইয়াত আমাৰ ছাৰ্ভে টিম থাকে, ইয়াত টিকেট নিদিয়া আগত ইয়াত 3টা গ্ৰুপ 4টা গ্ৰুপ ইয়াৰ ছাৰ্ভে কৰিব আহিছে। এই ছাৰ্ভে মতে মোৰ ৰেকৰ্ডটো ভাল চাগে, এইটো মোক কেণ্ডিডেট হিচাপ বনাই দিয়া হৈছে। এতিয়া কেতিয়া সংগ্ৰহ কৰিব আপুনি টিকট দিল্লীৰ পৰা যদি মোক মাতে দিল্লী লৈ যাম। এইটো মানে তাৰ পৰা অৰ্ডাৰ আহিব লাগে, অৰ্ডাৰ অহাৰ পিছত তেতিয়া যাম আৰু।